কৰোনা ভাইৰাছ মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনৰো অৰ্থনীতি তথা সামগ্ৰিক বিকাশত প্ৰভাৱ পেলাইছে। এই ভিডিঅ'টোৰ জৰিয়তে কৃষি তথা আনুষংগিক দিশত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে ৰাজ্যখনৰ অৰ্থনৈতিক তথা নিবনুৱা সমস্যাসমূহ দূৰ কৰিব পৰা যাব তাৰ বিষয়ে কিছু প্ৰশ্ন বিভিন্ন মহলত উত্থাপন কৰা হৈছে। আমি প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি স্বনামধন্য বিজ্ঞানী অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কমল মল্ল ভুজৰবৰুৱা মহোদয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক মহোদয়, ICAR এগ্ৰিকালচাৰেল টেকনলজি এপ্লিকেশ্যন ৰিচাৰ্চ ইনষ্টিটিউট জোন 6ৰ সঞ্চালক ডক্টৰ AK ত্ৰিপাঠী মহোদয়, নৰ্থ ইষ্টাৰ্ণ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং আৰু টেষ্টিং ইনষ্টিটিউটৰ সঞ্চালক শ্ৰী KK নাগলে মহোদয়, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰাৰ গৱেষণা সঞ্চালক ডক্টৰ নিৰঞ্জন কলিতা মহোদয়, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান যোৰহাটৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক ডক্টৰ চৌধুৰী নাথ শইকীয়াদেৱ, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণ বিভাগৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগ মহোদয়, ছেম হিউষ্টন ষ্টেট ইউনিভাৰ্চিটি টেক্সাছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডক্টৰ হিৰণ্য নাথ মহোদয়, বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ অধ্যাপক ডক্টৰ মনোজ কুমাৰ শৰ্মা মহোদয়, ইণ্ডাষ্ট্ৰিয়েল কণ্ট্ৰল ছিষ্টেম অক্সিডেণ্টেল পেট্ৰলিয়াম টেক্সাছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপদেষ্টা শ্ৰী জয়ন্ত প্ৰসাদ শৰ্মা মহোদয়, কৃষি উদ্যোগী তথা স্প্ৰেড এনিৰ সাধাৰণ সম্পাদক সমীৰ বৰদলৈ মহোদয় আৰু প্ৰগতিশীল কৃষক তথা পাভৈ গ্ৰীণছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী নীলম দত্ত মহোদয়ৰ ওচৰ চাপিছিলোঁ। আহক ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে কি কয় শুনো। লকডাউনৰ ফলত বন্ধ হৈ পৰা উদ্যোগ, অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিগত বেচৰকাৰী কোম্পানী আদিৰ পৰা সংস্থাপন হেৰুওৱা যুৱক যুৱতী, পুৰুষ মহিলাসকলে কিদৰে জীৱিকা অৰ্জনৰ পথ বাছি ল'ব বা ইয়াৰ সম্ভাৱনীয়তা কিমান? কৃষি আৰু আনুষংগিক ক্ষেত্ৰত তেওঁলোকৰ স্বনিয়োজন সম্ভৱনে? অলপ আভাস দিব নেকি ছাৰ? ৰাইজক নমস্কাৰ। আজি প্ৰণৱেশ বৰ্মন আৰু তেওঁৰ টীমৰ ফালৰ পৰা আপোনালোকক অকণমান এড্ৰেছ কৰিব খুজিছোঁ। এওঁলোকে মোক সুধিছিলে ক'ভিড ৰিলেটেড এই যিবিলাক হৈ আছে তাৰ ফলত যিটো চাকৰি বাকৰি মানুহৰ গৈছে, কৰ্মসংস্থান সেইবোৰ কেনেকুৱা ধৰণে কৰিব পাৰি, আকৌ ৰিভাইভ কৰিব পাৰি, এগ্ৰিকালচাৰ ছেক্টৰত তাৰ কেনেকুৱা স্ক'প আছে তাৰ ওপৰত মোক দুটামান কথা সুধিছিলে। সেইখিনি কোৱাৰ আগতে মই ভাবোঁ যে আপোনালোকে এইটো জানিব লাগে যে কিমান মানুহ একচুৱেলি অসমৰ মানে চাকৰি ৰিলেটেড জীৱিকাৰ পথটো বাছি লৈছিল। আমি এটা চাইছিলোঁ যে আমাৰ প্ৰায় 3 crore প্লাছ পপুলেশ্যন, তাৰ মাজত যদি আমি কেজুৱেল এমপ্লয়ীৰ পৰা লৈ চেলাৰিড এমপ্লয়ীলৈকে চাওঁ আৰু লগতে এগ্ৰিকালচাৰ ছেক্টৰ আদিত এনগেজমেণ্ট হৈ থকা গোটেই মানুহখিনি যদি চাওঁ, প্ৰায় 1 crore মানুহ ইয়াৰ পৰা মানে চাকৰি ৰিলেটেড এছপেক্টটোৰ পৰা জীৱিকা মানে চলাই থাকে। তাত যদি আমি আকৌ যেতিয়া ক'ভিড ৰিলেটেড হৈ 10 লাখ মানুহ আহি গৈছে, সেইটো যদি এড কৰি দিওঁ তেতিয়া 110 লাখ মানুহ হয় যোনে বিভিন্ন চাকৰি ৰিলেটেড কামেৰে আগবাঢ়ি গৈ আছিলে। এই যে 10 লাখ আহিছে তেওঁলোকে চাকৰি কৰি আছিলে, তাৰ পৰা গুচি আহিছে। ইয়াতে যদি আমি চাওঁ এতিয়া যিটো কেজুৱেল এমপ্লয়ী ছেক্টৰ আছে তেওঁলোকৰ পৰাও যিহেতু চব বন্ধ হৈ গৈছে, বহুতখিনি আছে, প্ৰায় 19 লাখ মানুহ আমাৰ এইটো ছেক্টৰত আছিলে কেজুৱেল। তাৰ পৰা এজ মেনি এজ 16 লাখ পিপুলৰ মানে নাইকিয়া হৈছে জব অপৰচুনিটি বহুতখিনি ক্ষেত্ৰত। ঠিক তেনেকুৱা যদি আমি নন এগ্ৰিকালচাৰ ছেক্টৰটো চাবলৈ যাওঁ, তাত মানে তাত ইণ্ডাষ্ট্ৰি আছে, আদাৰ্ছ আছে, চববিলাক আছে, তাতো চাব যাওঁ প্ৰায় 36 লাখ মানুহ তাৰ পৰা এই ছেক্টৰটোৰ পৰা জীৱিকা উপাৰ্জন কৰে। এজ মেনি এজ 29 লাখ হেভ বিন এফেক্টেড। আপুনি যদি চাব যায় মানে প্ৰায় 16 লাখ কেজুৱেল, 29 লাখ এইটোৰ পৰা এগ্ৰিকালচাৰ ছেক্টৰৰ এফেক্ট হৈছে প্ৰায় 4 লাখ। এইটো আৰু 10 লাখটো আহি গ'ল বাহিৰৰ পৰা, ডেট ইজ এডেড। তাৰমানে এইটো চাব গ'লে প্ৰায়
50 to 60 লাখ মানুহৰ আমাৰ চাকৰিৰ সংস্থান দিয়া দৰকাৰ হৈ পৰিছে কোভিডৰ পিছত। এই সংস্থাপনটো দিব পাৰিব কেনেকৈ, গভৰ্ণমেণ্ট ৰিলেটেড কেনেকুৱা স্কিম আছে আৰু সেলফ এমপ্লয়মেণ্টৰ স্কোপ যিটো এগ্ৰিকালচাৰ MSME এইবিলাক ৰিলেটেড থ্ৰুৰে কিমান আছে, এই বস্তুটো হ'ল আচল চাব লগা বস্তু। এতিয়া ধৰক গভৰ্ণমেণ্টৰ, আছাম গভৰ্ণমেণ্টৰ বিভিন্ন স্কিম আছে। এটা যেনেকৈ ফৰ এক্সাম্পল বিবেকানন্দ আছাম ইউথ এম্পাৱাৰমেণ্ট মিছন এটা আছে, যোজনা এটা আছে, য'ত 1000 crore rupees ইয়াৰমাৰ্ক কৰা আছে ফৰ দিছ ইয়াৰ। নাও দি থিং ইজ এই 1000 crore কিমান মানুহ সোমাব পাৰে এই এমপ্লয়মেণ্ট যোজনাটো, কথাটো তেনেকৈ চাব লাগিব। যেনেকুৱা ধৰণে MNREGA ইজ এ স্কিম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তাত কিমান মানুহ সোমাব পাৰে, অলৰেডি সোমাইছে আৰু কিমানৰ স্কোপ আছে। 100 days এমপ্লয়মেণ্ট আছিলে, সেইটো কেনেই মানে টেক ইট আপ টু 200 days, সেইটো চাব আছে। বা KCC লোন ইজ এন অপৰচুনিটি। যদি আমি এই গোটেই ছেক্টৰটো ধৰি লওক, ৰাফলি আমি 1 লাখ বা 2 লাখ মানুহক যদি দিব পাৰিছোঁ, তথাপি আমাৰ প্ৰায় 48 লাখ মানুহ থাকিলে এই বস্তুটো আহিব। এগ্ৰিকালচাৰ MSME ইজ এ ছেক্টৰ যিটোত গভৰ্ণমেণ্ট অফ ইণ্ডিয়ায়ো বহুত পইচা দিছে, মানে মেবি ইন দি ফৰ্ম অফ লোন এণ্ড অল দেট, অলৰেডি ক'ভিড পেকেজত এনাউন্সো কৰা হৈছে। গতিকে MSME ছেক্টৰটোৰ পৰা বহুত আমাৰ য়াং ল'ৰা ছোৱালী কিছুদিন ট্ৰেইনিং লৈ পেলাই ইয়াত সোমাব পাৰে। এগ্ৰিকালচাৰ ছেক্টৰটোলৈ যদি তাৰ এমপ্লয়মেণ্ট স্কোপ কেনেকুৱা, তাৰ এমপ্লয়মেণ্ট স্কোপ চাওঁ। এতিয়া মইতো ক'ম যে তাত হিউজ এমপ্লয়মেণ্ট স্কোপ। যদি এগ্ৰিকালচাৰ বস্তুটো আমি ঠিককৈ কৰোঁ অসমে, মইতো কওঁ এডিশ্যনেল 50 লাখ মানুহ তাত এবজৰ্ব হ'ব পাৰে। কেনেকৈ হ'ব পাৰে কৈ দিলেইতো নহয়। ধৰক মই এটা কথা কৈছোঁ যে আমাৰ আপাৰ আছাম বেল্টটো যদি চাই, তাততো আমাৰ 6 মাহ খেতি নকৰে। এই 6 মাহ খেতি কৰা পদ্ধতিটো যদি আমি সেই নকৰা মানুহখিনিৰ পৰা লেণ্ডটো লিজ লৈ ফ'ৰ্চফুলি আমি কণ্ট্ৰাক্ট ফাৰ্মিঙত মানুহ এংগেজ কৰি দিওঁ, 6 মাহৰ এটা এমপ্লয়মেণ্ট হয়। আমি চাইছিলোঁ কিমান লেণ্ড আছে, 15 লাখ হেক্টৰ লেণ্ড আছে য'ত খেতি নকৰে। প্ৰতি হেক্টৰত আমি যদি 2জনকৈ মানুহ দিওঁ কণ্ট্ৰাক্ট ফাৰ্মিঙত, 15 into 2 30 লাখ মানুহ কেৱল ছেকেণ্ড ক্ৰপিংটো কৰি আমাৰ ইয়াতে এংগেজ হ'ব পাৰে, আউট অফ 48 লাখ। এই 6 মাহৰ কাৰণে এইটো এংগেজমেণ্ট। এই 6 মাহৰ এংগেজমেণ্টৰ এনাডাৰ 6 মান্থটো আমি আকৌ এডিশ্যনেল খেতিটোত চাব লাগিব, যে তাত মানে চাব এইকাৰণেই লাগিব যে আমি ওলাই যাব লাগে। এতিয়া আমি খেতি কৰি থাকোঁ, দুটা আছে। প্ৰডিউচাৰ ইজ ওৱান, যোনে খেতি কৰি প্ৰডিউচটো উলিয়াই দিছে। আমাৰ আনফৰ্চুনেটলি হৈ আছে কি প্ৰডিউচাৰৰ ওপৰতে ৰেছপনচিবিলিটিটো থাকে প্ৰচেছিং এণ্ড মাৰ্কেটিঙৰ, য'ত তেওঁৰ এক্সপাৰ্টিজ নাই। গতিকে এই প্ৰচেছিং মাৰ্কেটিং যদি আমি ছেকেণ্ডাৰী এগ্ৰিকালচাৰ কওঁ, ছেকেণ্ডাৰী এগ্ৰিকালচাৰত আছে এটা ইনপুট ছাপ্লাই কৰিব লাগে। ইনপুট কি ইন দি ফৰ্ম অফ চিড, দেৰ ইজ এ হিউজ মাৰ্কেট। চিড প্ৰডাকশ্যন যদি ৰাইচৰে চাই প্ৰায় 1,08,000 মেট্ৰিক টন আমাক চিড লাগে। তাত যদি আমি কওঁ যে 1,08,000 মানুহ এংগেজ হৈ যাওক টু প্ৰডিউচ 1,08,000 মেট্ৰিক টন অফ চিড, তো 1,08,000 এমপ্লয়মেণ্ট তাত আহি যাব পাৰে। আৰু এই বস্তুটো বাইবেক পলিচি গভৰ্ণমেণ্টৰ লগত লৈ, গতিকে এনেকুৱা এইটোতো ৰাইচ আছে, পালছৰ চিড আছে, এনিমেল চিড আছে, গাহৰিৰ চিড কওক বা ছাগলীৰ চিড কওক, মাছৰ চিড কওক। এই চিড ইটছেল্ফ ইজ চাচ এ বিগ ছেক্টৰ। তাৰপিছত ওলাই গ'ল চিডৰ পিছত ইনপুট ছাপ্লাইত আপুনি যদি আহিব যায়, ফাৰ্টিলাইজাৰ লাগিব। আমি কৈ আছোঁ অৰ্গেনিকলৈ যাম আমি। অৰ্গেনিক ফাৰ্টিলাইজাৰ প্ৰডাকশ্যনত এতিয়া হিউজ এটা এমপ্লয়মেণ্ট স্কোপ আছে। সেই এমপ্লয়মেণ্ট স্কোপটো কেনেকুৱা ধৰণে আমি গভৰ্ণমেণ্টৰ লগত বহি উলিয়াই ৰাস্তাটো দেখুৱাই দিব পাৰোঁ। ট্ৰেইনিং এটা কৰি দিলোঁ যে এনেকুৱা ধৰণে তুমি কৰা, আৰু তাক ছাপৰ্ট মেকানিজিমটো দিলে সেই ছেক্টৰটোত ওলাই যাব। গাহৰিৰ ক্ষেত্ৰত মই এটা এক্সাম্পল দি কৈছোঁ, গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনত ইমান বেছি কনজাম্পশ্যন আছে, তাৰ আমাক লাগে এডিশ্যনেলি প্ৰায় 3,40,000 পিক পাৰ ইয়াৰ লাগে নৰ্থ ইষ্টাৰ্ণ ৰিজনত, যিটো বাহিৰৰ পৰা আহি থাকে। তাৰমানে বিজনেছটো 3,40,000 পিকৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত আছে। নাও 3,40,000 পিকটো প্ৰডিউচ কৰিবলৈ যদি প্ৰতিজন মানুহে যে ইয়াৰলি এটা টাৰ্গেট লয় যে মই 1,000 পিক প্ৰডিউচ কৰিম,
1000 পিক প্ৰডিউচ কৰাকৈ এটা ফাৰ্মাৰক যদি আমি সুবিধাখিনি কৰি দিওঁ, এই 3,40,000লৈকে আপোনাৰ কিমানটা মানুহ তাত সোমাই দিয়ে। প্লাছ এইটোতো নৰ্থ ইষ্টাৰ্ণত ৰিজনত মিট কৰে। আদাৰ ডিমাণ্ড যিটো আছে নেইবাৰিং কাণ্ট্ৰিজত, আমাৰ 5খন অলৰেডি কাণ্ট্ৰি আছে চাৰাউণ্ডিং নৰ্থ ইষ্টাৰ্ণ ৰিজন, তাৰ সুবিধাটো ল'ব লাগে। আপোনাৰ ধৰক এটা বেল্ট আছে যে ভূটানক লাগে বগা গাহৰি, ভূটান বৰ্ডাৰত এটা প্ৰমোট কৰি দিয়ক এটা ক্লাছ যিটো আছে যে বাহিৰৰ পৰা অহাখিনি যে তেওঁলোকে ইয়াৰলি 20,000কৈ মানে বগা গাহৰি প্ৰডিউচ কৰিব টু বি ছাপ্লাই টু ভূটান। এটা সেইটো সংস্থান ওলাই মানে তেনেকুৱা ফিছৰ আছে, এগৰ আছে। এগৰ ক্ষেত্ৰতো আমি চাওঁ 30 লাখ কণী ডেইলি আমাৰ মাৰ্কেট অসমতে। যদি নৰ্থ ইষ্টাৰ্ণ চাই 45 লাখ এগ বাহিৰৰ পৰা আহে এভৰি ডে। 365 ডেইজত মানুহে কণী খায়। 45 লাখ ইনটু 365 ডেইজ, ইউ জাষ্ট থিংক দি নাম্বাৰ। সেইটো হ'ল বিজনেছ, যিটো আমি কৰা নাই কাৰণে বেলেগে কৰি আছে। সেইকাৰণে এই ক'ভিডে এইটো সুযোগ আনি দিছে যে আমি স্বাৱলম্বী হওঁ, যিটো কৈছে আত্মনিৰ্ভৰশীল ভাৰত, যিটো ইণ্ডিয়াই কৈ আছে। প্ৰথমতে আমি ভাৰতলৈ যোৱাৰ আগতে আমি এইটো ক'ব লাগে যে আত্মনিৰ্ভৰশীল অসম থ্ৰু এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ। গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ভিতৰতে আমাৰ এনেকুৱা এটা মাৰ্কেট আছে যে আমি দিল্লী বা ডুবাই মাৰ্কেট বিচাৰিব নালাগে। Only thing is we have to see what complementary type of agriculture we do, what supplementary type of agriculture we do. এই বস্তুখিনি চাব আছে। প্লাছ আমাৰ স্পেচিয়েলিটি এগ্ৰিকালচাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন বা আসামৰ যি আছে, তাৰ পৰা আমি কেনেকুৱা ধৰণে এডিশ্যনেল ৰেভিনিউ আৰ্ণ কৰিব। ফুড হেজ বিকাম এন ইণ্ডাষ্ট্ৰি, ইট ইজ এন ইণ্ডাষ্ট্ৰি। চব মৰিব পাৰে কিন্তু ফুড প্ৰডাকশ্যন কেনট ডাই। যিহেতু ক'ভিডে আমাক বাধ্য কৰাইছে টু থিংক differently, we have to think differently and act differently. So now I feel এই যে এমপ্লয়মেণ্ট 50 লাখ প্লাছ যিটো আছে, সেইখিনি আমাৰ লোকেলি এবজৰ্ব কৰা আটাইকেইটা ছেক্টৰ যদি আমি মিলাই দিওঁ তেতিয়াহ'লে আমাৰ অসমতে আছে। ইনফেক্ট উই কেন এবজৰ্ব few more people যদি আমি if we open up some other sector কি যে যদি আমি টুৰিজিম আজি এফেক্ট কৰিছে বহুতখিনি, অবভিয়াছলি কোনো আহিব নোখোজিব। So we scale up our, for example, we open up our medical tourism, make at least 1 or 2 hospitals in such a way so that our neighboring countries, neighboring states, only people come here for medical treatment, leading to medical tourism. ঠিক তেনেকৈ আমাৰ এডভান্টেজ আছে এডুকেশ্যন। You make educational institutions মানে through PPP mode, through government mode, in such a way, মানে state of the art education, য'ত চাৰিওফালৰ পৰা অংশ এডুকেশ্যন টুৰিজিম এটা আপুনি ডেভেলপ কৰক। যদি মানে গড়কেইটা দেখুৱাই কিমান টুৰিজিম কৰিব একচুৱেলি, মানে কথাটো হৈছে গড় প্লাছ হ'ব লাগিব না। গড় প্লাছ হ'লে এই গোটেই বস্তুটো মানে খুব এটা ভাল ধৰণে চিন্তা কৰে আৰু নতুন ইকনমি এটা। কিন্তু কথাটো হৈছে ক'ভিডে খুব ভালকৈ মানে এটা অপৰচুনিটি আমাক আনি দিছে। হয়, ই আমাক কষ্টও দিলে, আমাৰ ফাৰ্মাৰ ফ্ৰেণ্ড বহুতে এফেক্ট কৰিছে, বহুতক এফেক্ট কৰিছে। সেই মানে সেইখিনি আমি এড্ৰেছ কৰাৰ যত্ন গভৰ্ণমেণ্টে আমাৰ কৰি আছে। গতিকে সেইটো হৈ যোৱাটো উই কেনট আনডু, কিন্তু আমি ফিউচাৰ উই কেন ক্ৰিয়েট ফৰ আছ। ফিউচাৰটো এনেই বহি থাকি কাইলৈ কি হ'ব ভাবি থাকি লাভ নাই। ইউ কেন ক্ৰিয়েট ইউৰ অ'ন ফিউচাৰ, আৰু এইটো এটা ৱে য'ত ফিউচাৰটো ক্ৰিয়েট কৰিব পাৰি, অপেনিং আপ লট অফ এমপ্লয়মেণ্ট। থেংক ইউ। কৃষি খণ্ডত বৰ্তমান সময়ত থকা প্ৰত্যাহ্বানসমূহ কেনেধৰণৰ আৰু নিবনুৱাসকলক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত কৰাই স্বনিয়োজন তথা আমাৰ অৰ্থনীতিক এটা গতি দিব পাৰি নেকি? আপুনি কি ভাবে ছাৰ? মই ভাবোঁ কৃষিখণ্ডত এই মুহূৰ্তত 3টা মূল প্ৰত্যাহ্বান আছে। এক হ'ল সকলোৰে কাৰণে খাদ্য আৰু পুষ্টি সুৰক্ষা প্ৰদান কৰা। দ্বিতীয় হ'ল মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহ কৰিব পৰাকৈ কৃষকসকলৰ আয় বৃদ্ধি কৰা, আৰু লগতে প্ৰাকৃতিক বিভিন্ন আহুকাল ফেচ কৰিব পৰাকৈ বা মোকাবিলা কৰিব পৰাকৈ তেখেতসকলক প্ৰিপেয়াৰ কৰা। আৰু তৃতীয় হ'ল গ্ৰামাঞ্চলত থকা যুৱক যুৱতীসকলক নিয়োজনৰ
সুবিধা প্ৰদান কৰা বা সুযোগ সৃষ্টি কৰা। আৰু এই যিটো তৃতীয় যিটো প্ৰত্যাহ্বান, এইটো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে, কাৰণ অসমৰ পৰা বাহিৰত থকা বহুখিনি যুৱক যুৱতী এই বৰ্তমান পৰিস্থিতিত পুনৰ ঘূৰি আহি পেলাই অসমলৈ ঘূৰি আহিব লগা হৈছে। গতিকে এইসকলৰ কাৰণে নিয়োজনৰ সুবিধা সৃষ্টি কৰাটো এতিয়া এই মুহূৰ্তত আমাৰ সকলোৰে কাৰণে ডাঙৰ প্ৰত্যাহ্বান। আৰু মই ভাবোঁ কৃষি খণ্ডত যথেষ্ট সুযোগ আছে নিয়োজনৰ। প্ৰাইমাৰী এগ্ৰিকালচাৰটোত হয়তো তেখেতসকল ইমান মানে মন নকৰিব পাৰে, কাৰণ যিসকল ওলাই গৈছিলে তেখেতসকল বহুতৰ হয়তো কৃষিভূমি নাথাকিব পাৰে বা বিভিন্ন অসুবিধাৰ কাৰণে তেখেতসকল হয়তো কৃষিৰ কাৰণে আকৰ্ষিত নহ'বও পাৰে। কিন্তু ছেকেণ্ডাৰী এগ্ৰিকালচাৰ আৰু স্পেচিয়েলিটি এগ্ৰিকালচাৰত যথেষ্ট সুযোগ আছে। আৰু লগতে কৃষিৰ আনুষংগিক যিবিলাক বিষয় আছে, যেনেকৈ লাইফ ষ্টক প্ৰডাকশ্যন বা ফিচাৰী আছে, বা তেনেকৈ হয়তো আপোনাৰ মাছৰুম আছে, বি কিপিং আছে, এনেকুৱা ধৰণৰ ক্ষেত্ৰত কিন্তু স্বনিয়োজনৰ বহু সুবিধা আছে। আৰু এই ক্ষেত্ৰত যদি তেখেতসকল জড়িত হৈ পৰে, তেখেতসকলে নিয়োজন পোৱাৰ উপৰিও অসমখনকো এই ক্ষেত্ৰত স্বনিৰ্ভৰ হোৱাত যথেষ্ট পৰিমাণে অৰিহণা যোগাব। কাৰণ অসম এই ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে, আমাৰ বহুত ডেফিচিট এই ক্ষেত্ৰত, গতিকে যথেষ্ট সুযোগ এই ক্ষেত্ৰত আছে। আৰু ছেকেণ্ডাৰী এগ্ৰিকালচাৰৰ কথা কৈ পেলাই কৈছোঁ যে এই চৰকাৰে যান্ত্ৰিকীকৰণ ইত্যাদিত যথেষ্ট গুৰুত্ব দিছে, আৰু ভাৰত চৰকাৰেও যথেষ্ট পৰিমাণৰ ধন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত নিৰূপণ কৰিছে। গতিকে এই সুযোগবিলাক লৈ পেলাই যদি আমি এই দিশত যান্ত্ৰিক দিশত আগবাঢ়োঁ, বা যদি আমি যিটো পোষ্ট প্ৰডাকশ্যন যিবিলাক ফেচিলিটি, ধৰক পেক হাউচ বা ৱেৰ হাউচ বা তেনেকুৱা ধৰণৰ ৰেফ্ৰিজাৰেটেড ট্ৰান্সপৰ্ট ছিষ্টেম, এইবিলাক যদি আমি কথাবিলাক ভাবোঁ, এইবিলাকত কিন্তু এই যুৱক যুৱতীসকল স্বনিয়োজনৰ সুবিধা পাব। অৱশ্যে এই ক্ষেত্ৰত প্ৰয়োজনীয় ট্ৰেইনিং ইত্যাদি বা স্কিল ডেভেলপমেণ্টৰ কথা আমি কৰিব লাগিব। আৰু আমি ইউনিভাৰ্চিটিয়ে বা কেভিকে কিন্তু আমি এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে তেখেতসকলক সহায় সহযোগ আমি কৰিব পাৰোঁ। ক'ভিড-19ৰ কাৰণে কৃষকসকলৰ কৃষিখণ্ডত যিসমূহ ক্ষতি হৈছে তথা নিবনুৱা সমস্যাও বৃদ্ধি পাইছে, এই ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰ তথা অন্যান্য প্ৰতিষ্ঠানসমূহৰ কৰণীয় কেনেধৰণৰ হোৱা উচিত বুলি আপুনি ভাবে ছাৰ? जैसा आप लोग सभी जानते हैं कि कोविड-19 के कारण किसानों को और भी जो माइग्रेंट लेबर है उनकी समस्याएं आ गई हैं। इस दिशा में भारतीय कृषि अनुसंधान के निर्देशानुसार हमने कृषि विज्ञान केंद्रों को निर्देशित किया कि आप लोग आपके डिस्ट्रिक्ट में कितने बाहर से लेबर आए हैं और क्या क्या किसानों की समस्याएं हैं, उसको कोविड-19 के कारण जो भी उनकी समस्याएं हैं उसको कैसे समाधान करेंगे। सर्वप्रथम उनको निर्देश दिया गया कि आप डिस्ट्रिक्ट एग्रीकल्चर ऑफिसर और जितने भी डिस्ट्रिक्ट लेवल ऑफिसर हैं उनसे मिलके आप स्किल मैपिंग करें। स्किल करने के बाद में जो भी बाहर के लोग जो आए हैं माइग्रेंट लेबर, उनके पास जो स्किल है, हो सकता है वो प्लम्बर हो, इलेक्ट्रीशियन हो या कोई भी अनस्किल है, उनको क्या हम जॉब अपॉर्चुनिटी दे सकते हैं, क्या उनको अल्टरनेटिव ट्रेनिंग दे के उनका एम्प्लॉयमेंट हम जनरेट कर सकते हैं। साथ साथ में किसानों की भी समस्याएं बढ़ी हैं, पोस्ट हार्वेस्ट वैल्यू एडिशन में मार्केटिंग का नहीं हुआ है। इस दिशा में हमारे कृषि विज्ञान केंद्र ने लॉकडाउन पीरियड में बहुत अच्छा काम किया है। अभी हमने जो हमारे पास जो इन्फॉर्मेशन आ रही है, हमारे जो 26 कृषि विज्ञान केंद्र है उसमें पता चला है कि बाकी लोग हैं उनके पास काफ़ी हुनूर है, लेकिन उनको डायरेक्टली एग्रीकल्चर में इन्वॉल्व करने के पहले उनकी स्किल ट्रेनिंग देनी पड़ेगी। तत्काल लाभ करने के तत्काल उनको लाभ मिले, इसके लिए जो अभी जिसका जस्टेशन पीरियड कम है 2-3 महीने में, उसमें जैसे मशरूम कल्टीवेशन हो गया आपका, और आपका और भी व्यवसाय है, पिगरी है और पोल्ट्री है, पोल्ट्री और 3-4 जो है ये ऐसे व्यवसाय है जिसमें किसानों को या जो बाहर माइग्रेंट लेबर को उनकी आप 2-3 महीने में मिल सकती है। इसके अलावा एक और कृषि विज्ञान केंद्र साथी हमारे करने जा रहे हैं। स्किल मैपिंग होने के बाद में एक उनका डेटाबेस बनाएंगे। डेटाबेस बनाने के बाद में वो डेटाबेस शेयर करेंगे डिस्ट्रिक्ट एग्रीकल्चर ऑफिसर, डिस्ट्रिक्ट इंडस्ट्री ऑफिसर जो भी है, जहाँ पे उनकी सेवाओं की ज़रूरत है। जैसा अभी मुझे पता चला है कि असम में एक टी बागान में उन्होंने सारे जो माइग्रेंट लेबर हैं उनका डेटाबेस बनाया है। उनको उन्होंने प्लम्बर में, इलेक्ट्रीशियन में और किस किस में वो इन्वॉल्व करना चाहते हैं उनका उनकी सर्विसेज को लेना शुरू किया है, जिससे कि तुमको तत्काल लाभ होगा। हम
शुरू करेंगे, हम भी एक ऐप बनाना चाहेंगे। अभी ये ऐप बनाने में थोड़ा टाइम लगेगा क्योंकि हमारे पास पूरा डेटा नहीं आया है। होने के बाद में हम भी एक ऐप बना के उसमें जो भी रजिस्टर करना चाहेगा, जो भी जिसके पास है, और उनको कैसे स्किल ट्रेनिंग कर सकता है, क्योंकि आज की एग्रीकल्चर काउंसिल ऑफ इंडिया जो है वो ट्रेनिंग दे रही है। तो पहला मेरा उनका काम होगा, हम लोग ट्रेनिंग देंगे, और जो भी अटारी की तरफ से या किसी विज्ञान केंद्र के तरफ में उनको थोड़ा बिजनेस स्टार्ट करने के लिए जो भी इनपुट होगा उनको भी हम सहायता करेंगे। और आशा करता हूँ कि हमारे कृषि विज्ञान केंद्र अपनी तरफ से काफ़ी प्रयास करके किसानों की समस्याएं, जो लेबर बाहर से आ रहे हैं उनकी समस्याओं का समाधान करेंगे। और स्टेट गवर्नमेंट भी इस दिशा में काफ़ी काम कर रही है। उन्होंने एक काउंसिल बनाया है, वो लोग भी, मुझे पता चला है कि डिस्ट्रिक्ट लेवल डेटा मैनेजमेंट हो रहा है, और इसके लिए सारे प्रयास करना चाहिए, जिससे कि जो भी लोग यहाँ पर आसाम में से बाहर है उनको हम तत्काल सहायता दे सकें। সাম্প্ৰতিক সময়ত যিহেতু দক্ষতা বিকাশ প্ৰশিক্ষণৰ জৰিয়তে নিবনুৱা সমস্যা সমাধানৰ চিন্তা চৰ্চা চলি আছে, এই ক্ষেত্ৰত ফাৰ্ম মেচিনাৰী ট্ৰেইনিং আৰু টেষ্টিং ইনষ্টিটিউট কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে, কিছু আভাস দিব নেকি ছাৰ? यहाँ पर कई प्रकार के हमारे प्रोग्राम हैं जो विशेष रूप से पुअर और मार्जिनल फार्मर, महिलाओं और एनजीओ, एकेडमिक लेवल्स और टेक्नीशियन लेवल्स इत्यादि को सिखाने के लिए, आईटीआई अप्रेंटिस, इन सब को फार्म मशीनरी का उपयोग सिखाने के लिए फार्म मशीनरी के प्रदर्शन और उनकी तकनीकी जानकारी देने हेतु यहाँ साल भर प्रशिक्षण कार्यक्रम चलाया जाता है। इस प्रशिक्षण कार्यक्रम के तहत प्रत्येक प्रशिक्षणार्थियों को स्नैम गाइडलाइंस, स्नैम का मतलब है सब मिशन ऑन एग्रीकल्चरल मैकेनाइजेशन। इसका मतलब है कि देश के विभिन्न क्षेत्रों में जहाँ तक अभी तक ट्रेडिशनल खेती होती आ रही है, इस खेती को मशीनीकरण में तब्दील करना। वो किसान जो अपना सारा का सारा समय व्यक्तिगत रूप से अपने खेत में डिवोट करते हैं, उनके पास अतिरिक्त समय नहीं होता है, तो इसमें मैकेनाइजेशन को लाने के लिए इस संस्थान का अग्रणी रोल है। रोल का मतलब ही है कि यह संस्थान उन सब कार्यक्रमों को चलाने के लिए सक्षम है और उन सब की जानकारी देने के लिए प्रतिवर्ष हर माह नए नए प्रशिक्षण कार्यक्रम आयोजित किए जाते हैं। यहाँ पर हमारे संस्थान में रहने की व्यवस्था है और उसमें खाने की भी व्यवस्था है, उन्हें रहने का पूर्ण प्रबंध दिया जाता है। इसलिए वो यहाँ रह करके प्रशिक्षण पूरा कर सकते हैं। इस संस्थान में जो भी प्रशिक्षणार्थी आते हैं उनको वहाँ से अपने जिस क्षेत्र से वो यहाँ प्रशिक्षण लेने आते हैं वहाँ से यहाँ तक आने तक का रेल या बस का किराया स्वयं गाइडलाइंस के अंतर्गत दिया जाता है, और यह किराया डायरेक्ट बेनिफिट ट्रांसफ़र के अनुसार उनके अकाउंट में दे दिया जाता है। प्रशिक्षण पूरा करने के दौरान उन्हें विभिन्न उपकरणों खोलने के लिए, मशीनों को खोलने के लिए टूल्स, उनके रेखा चित्र, उनका ऑडियो वीडियो के समय पूरा ट्रेनिंग दिखाया जाता है। इरिगेशन पंप, मैकेनाइजेशन लैब, ट्रैक्टर के अंदर के पार्ट, ट्रैक्टर को कैसे खोला जाता है, कैसे बांधा जाता है, ट्रैक्टर को बांधने के बाद फिर इंजन को चला करके देखना, ये पूरी प्रोसेस यहाँ पर सिखाई जाती है। सोलर पंप का उपयोग करना, पंप के द्वारा इरिगेशन किस क्षेत्र में कितना पानी देना है, कौन सा टूल कब उपयोग करना है, ये हम लोग पूरा बताते हैं। इससे किसान पूरी तरह लाभान्वित होता है और वो जा कर के वहाँ पर अपना उपयोग वहाँ पे करता है। बहुत सारे लोग खेती अपने हाथों से ही करते हैं, तो उनको इस विधि से बचाने के लिए या उनको इसके ऊपर लाना है, उनका HRD इंक्रीज करना, मशीनीकरण के साथ जोड़ना है, तो उनका मैनुअल लेबर जो है मशीन के द्वारा स्पेयर हो जाएगा और वो दूसरे काम भी कर सकेंगे। तो हमारा मशीनीकरण प्रशिक्षण एवं परीक्षण के द्वारा आगे लाने का हमारा जो उद्देश्य है, इस पर हम प्रतिवर्ष 1000 प्रशिक्षणार्थियों को प्रशिक्षण देते हैं। साथ ही इसके इन सब उपकरणों की परीक्षण की विधि भी यहाँ पर अपनाई जाती है। যিসকল অস্থায়ী কৰ্মীয়ে ইতিমধ্যে কৰ্মসংস্থান হেৰুৱাই ঘৰলৈ ঘূৰি আহিছে অথবা আমাৰ নিবনুৱা লোকসকলে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে পশুপালনৰ সম্ভাৱনীয়তা কিমান আৰু কিদৰে আগবাঢ়িব পাৰে ছাৰ?
পশুপালন বিভাগৰ পৰা সাধাৰণতে আমি কৃষক ৰাইজলৈ গাখীৰ, কণী আৰু মাংসৰ চাহিদা যোগান ধৰিব লাগে। এই আটাইকেইটা বস্তু সৰ্বসাধাৰণ অৱস্থাতে আমাৰ যথেষ্ট পৰিমাণে উৎপাদন কম, সেইকাৰণে বহিৰাজ্যৰ পৰা বহু সময়ত আমি এইখিনি আনিব লাগে। ইয়াৰ উপৰিও COVID-19ৰ কাৰণে এই প্ৰডাকশ্যনবিলাকৰ কিছু ক্ষতিও হৈছে। আনহাতে আমাৰ অসমৰ প্ৰায় 7 লাখ নিবনুৱা আহি আকৌ আমাৰ হাততে আহি পৰিছে, কাৰণ তেখেতসকলে বহিৰাগতত যি কাম কৰি আছিলে সেইখিনি আকৌ আমালৈ ঘূৰি আহিল। এখেতসকলক আমি সংস্থাপন কৰিবৰ কাৰণে আমাৰ পশুপালন বিভাগৰ পৰা গাখীৰ, কণী আৰু মাংসৰ কিছুমান আমি যদি উৎপাদনৰ কাৰণে পাম কৰোঁ, তাৰ জৰিয়তে তেখেতসকলক আমি নিয়োগ কৰিব পাৰোঁ। এই যুৱকসকলে আমাৰ পেৰি আৰবান এৰিয়াত কিছুমান যদি গৰুৰ পাম কৰে, তাৰ পৰা গাখীৰটো প্ৰডাকশ্যন হ'লে পেৰি আৰবানৰ পৰা আৰবানলৈ যদি আমি এটা লিংকেজ কৰাই দিওঁ, গাখীৰখিনি বিক্ৰী হ'ব। আনহাতে মাংসৰ ক্ষেত্ৰত আমি গাহৰি, ছাগলী আৰু কুকুৰাৰ পৰা মাংসখিনি পাওঁ। প্ৰতিটো অংশৰ পৰা আমি কিছু পৰিমাণে পাওঁ। আমাৰ বহুত এতিয়া কৃষক আছে যিবিলাকে গাহৰি পালন কৰে, ছাগলীৰ কৰে, ব্ৰইলাৰ পালন কৰে। ব্ৰইলাৰৰ ক্ষেত্ৰত প্ৰায় আমি দেখোঁ প্ৰতি মাহে প্ৰায় 1 কোটি ব্ৰইলাৰৰ পোৱালি আমাৰ ইয়াত মানে উৎপাদন হয়, আৰু সেইমতে যিখিনি আমাৰ অভাৱ হয় কিছু পৰিমাণে দূৰ হয়। কিন্তু কণীৰ ক্ষেত্ৰত এতিয়া আমি বহুতো পিছ পৰি আছোঁ। গতিকে আমাৰ এই যুৱকসকলেও কণী উৎপাদনৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ল'ব পাৰে। যিহেতু তেখেতসকল আৰ্থিকভাৱে যথেষ্ট সচ্ছল নহয়, গতিকে কমাৰ্চিয়েল ফাৰ্মৰ সলনি ছেমি কমাৰ্চিয়েল বা যিটো ৰুৰেল পল্ট্ৰি কম, তাৰ জৰিয়তে তেখেতসকলে ইয়াৰ পৰা যথেষ্ট উৎপাদন কৰিব পাৰে। আৰু একেবাৰে উপাৰ্জন কম থকাসকলে গোটেইকেইটা কম্পনেণ্ট যদি অলপ অলপ লয়, 2জনী ছাগলী বা 2টা গাহৰি বা গাই গৰু এজনী, অকণমান হাঁহ কুকুৰা ৰাখিলে তেখেতসকলৰ যিটো বাহিৰত যিটো পইচা উৎপাদন কৰিছিলে তাতকৈ যথেষ্ট বেছি ইয়াত পাব পাৰে আৰু আমাকো ভালদৰে উপকৃত কৰিব পাৰে। নিবনুৱা সমস্যা আৰু দেশৰ অৰ্থনীতি টনকিয়াল কৰিব পৰাকৈ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ বৰ্তমান সময়ত কিছুমান ক্ষুদ্ৰ বা মধ্যমীয়া উদ্যোগ গঢ়ি তুলিব পাৰোঁ নেকি? অলপ চমুকৈ ক'ব নেকি ছাৰ? আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বহুতো দ্ৰব্য, বহুতো সামগ্ৰী আমি নিজে তৈয়াৰ কৰিব পাৰোঁ। এই সামগ্ৰীবিলাক যদি আমি মান, কোৱালিটি ৰাখি যদি আমি তৈয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে যিহেতু ইতিমধ্যে বজাৰত বিক্ৰী হৈ আছে, গতিকে নতুনকৈ তৈয়াৰ কৰা সামগ্ৰীবিলাকৰো বজাৰ পাবলৈ টান নহ'ব। আমি ধানৰ নৰাৰ পৰা কাগজৰ বোৰ্ড বনোৱা একোটা ফেক্টৰী আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আৰু তেনেকৈ ধানৰ তুঁহক যদি আমি বিশেষ পদ্ধতিৰে পুৰি আমি বগা ছাই পাব পাৰোঁ, বগা ছাই উলিয়াই আমি সেই ছাইৰ পৰা আমি ডিটাৰজেণ্ট পাউডাৰ তৈয়াৰ কৰিব পাৰোঁ। আজিকালি এটা বস্তু চলিছে কি, জৈৱিক মূলৰ পৰা ৰং আৰু ৰঞ্জক তৈয়াৰ কৰাৰ এটা হেৰি চলিছে, যিটোৰ দ্বাৰা আমি কোনো ৰাসায়নিক ধৰণৰ অসুবিধাৰ সন্মুখীন, ৰাসায়নিক ক্ৰিয়াৰ সন্মুখীন আমি নহওঁ। গতিকে তেনেকুৱা ধৰণৰ একোটা সৰু উদ্যোগ যদি আৰম্ভ কৰা হয়, আমি তাৰ পৰা ওলোৱা যি ৰং ৰঞ্জক সেইখিনি আমি বিক্ৰী কৰাত একো অসুবিধা নহ'ব। আমি লিকুইড ডিঅ'ডৰেণ্ট তৈয়াৰ কৰিব পাৰোঁ। আমি মস্কুইটো, হাৰ্বেল মস্কুইটো ৰিপেলেণ্ট আমি তৈয়াৰ কৰিব পাৰোঁ। সৰু উদ্যোগ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমি অকণমান বেছি ইনভেষ্ট কৰি পেপাৰ মিল, মিনি পেপাৰ মিল আমি বহুৱাব পাৰোঁ। হাৰ্ডবোৰ্ড আৰু পাৰ্টিকুল বৰ্ডৰ আমি সৰু ফেক্টৰী একোটাহঁত আমি বহুৱাব পাৰোঁ। আৰু আমি অলপ সৰহ টকাৰ যদি ইনভেষ্টমেণ্ট কৰোঁ, তেন্তে আমি নিউজ প্ৰিণ্ট আৰু ৰেয়ন গ্ৰেড পাল্প আৰু সূতা, তাৰ কাৰণে আমাৰ অসমত কেঁচা সামগ্ৰী আছে। গতিকে আমি এইবিলাক বস্তু আমি তৈয়াৰ কৰিব
পাৰোঁ। আমি ECG পেপাৰ তৈয়াৰ কৰা ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম পেপাৰ হাৰ্টৰ জুখিবৰ কাৰণে ব্যৱহাৰ হয়। গতিকে তেনেকুৱা পেপাৰ তৈয়াৰ কৰাৰ আমি সৰু উদ্যোগ আমি গঢ়ি তুলিব পাৰোঁ। আমি প্ৰিণ্টিং ইংকৰ সৰু ফেক্টৰী হয়তো উত্তৰ পূৰ্বাঞ্চলত আছে, কিন্তু আমি প্ৰিণ্টিং ইংক তৈয়াৰ কৰাৰ ডিমাণ্ডলৈ চাই আমি প্ৰিণ্টিং ইংক তৈয়াৰ কৰাৰ আমি সৰু উদ্যোগ আমি বঢ়াব পাৰোঁ আৰু বহুতো সৰু সৰু উদ্যোগ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমি সময়ৰ নাটনিলৈ চাই মই আজি ইমানখিনিকে কৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন। বৰ্তমান পাৰিপ্ৰেক্ষিতত আমাৰ কৃষকসকলক কেনেদৰে আৰ্থিক দিশত স্বাৱলম্বী কৰিব পাৰি তাৰ বিষয়ে চমু আভাস দিব নেকি ছাৰ? অসমত 80%তকৈও অধিক ক্ষুদ্ৰ ৰূপান্তৰ কৃষক আছে। ইয়াৰ বাদেও 3 লক্ষাধিক ভূমিহীন কৃষকৰ পৰিয়াল আছে। গতিকে বৰ্তমান পৰিপ্ৰেক্ষিতত অৰ্থাৎ আমাৰ COVID-19ৰ বাবে উদ্ভৱ হোৱা সমস্যাৰ আজিৰ পৰিপ্ৰেক্ষিতত আমাৰ এই ক্ষুদ্ৰ ৰূপান্তৰ কৃষকসকলক কেনেকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰি তাৰ বাবে আমি কৃষকসকলক সুসংঘবদ্ধভাৱে একগোট কৰিব লাগিব। আৰু এনেধৰণে সুসংগঠিত কৰিবৰ কাৰণে আমি এটা কাম কৰিব লাগিব। সেই কামটো হৈছে আমি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন গঠন কৰিব লাগিব, যাৰ জৰিয়তে কৃষকসকলে বিশেষকৈ ক্ষুদ্ৰ ৰূপান্তৰ কৃষকসকলে তেওঁলোকৰ যিখিনি উৎপাদিত শস্য বা প্ৰডাক্ট, সেই প্ৰডাক্টখিনি তেওঁলোকে বিপণনৰ সুবিধা কৰিব পাৰে। আৰু লগতে তেওঁলোকে যিটোখিনি শস্য উৎপাদন কৰিলে সেই শস্য উৎপাদনৰ পৰা তেওঁলোকৰ শস্যৰ সংৰক্ষণ বা বিপণনলৈকে গোটেই কথাখিনি তেওঁলোকে এই FPC বা FPOৰ যোগেদি সুবিধাখিনি গ্ৰহণ কৰিব পাৰে। গতিকে এই FPC বা FPO গঠন কৰাৰ পাছত আমি গ্ৰুপ ৱাইজ আমি কামবিলাক ভাগ কৰি ল'ব লাগিব। এক্টিভিটিবিলাক ভাগ ধৰক কোনোবাই এটা গোটে শস্য উৎপাদন কৰিব, কোনোবা এটা গোটে ইনপুট প্ৰডাকশ্যন কৰিব, ধৰক ভাৰ্মি কম্পষ্ট কৰিলে, কোনোবাই জৈৱিক সাৰ প্ৰস্তুত কৰিলে, কোনোবাই বায়' ফাৰ্টিলাইজাৰ প্ৰস্তুত কৰিলে, কোনোবাই ধৰক জৈৱিক দৰৱ প্ৰস্তুত কৰিলে, কোনোবা এটা গ্ৰুপে প্ৰচেছিং কৰিলে, কোনোবা এটা পেকেজিং, কোনোবা এটা বিপণনত ইনভলভ হ'ল। গতিকে এনেধৰণে গ্ৰুপ ৱাইজ এক্টিভিটিবিলাক কৰিব লাগিব। আৰু এই গ্ৰুপ ৱাইজ এক্টিভিটিবিলাক কৰোঁতে আমি ক্লাষ্টাৰ এপ্ৰ'চত কৰিব লাগে। ধৰক কোনোবা এখন আমি মাছৰুম ভিলেজেই কৰিলোঁ, কোনোবা এখন বানানা ভিলেজ কৰিলোঁ, কোনোবা এখন ভাৰ্মি কম্প'ষ্ট ভিলেজ। গতিকে ক্লাষ্টাৰ এপ্ৰ'চত কৰাৰ লগে লগে আমাৰ মাৰ্কেটিং কৰাৰ আমাৰ যথেষ্টখিনি সুবিধা হ'ব। গতিকে আমি ভাবিছোঁ যে এই যিটো আমি FPC বা FPO গঠনৰ কথা কৰিছোঁ, যে এই গঠন কৰাৰ লগে লগে আমাৰ কৰ্মকৰ্তাসকলো দক্ষতা সম্পন্ন হ'ব লাগিব। এই দক্ষতা সম্পন্ন হ'বৰ কাৰণে আমি তেওঁলোকক স্কিল ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত এই সুবিধাখিনি আছে। লগতে অন্যান্য আমাৰ চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানসমূহেও এনেধৰণৰ আমাৰ স্কিল ট্ৰেইনিঙৰ ব্যৱস্থা কৰে। গতিকে এইখিনি কৰাৰ লগে লগে তেওঁলোক যিটো কাৰিকৰীভাৱে তেওঁলোক দক্ষতা সম্পন্ন হ'ব আৰু তেওঁলোকে FPC বা FPOত এনেধৰণৰ গোটবিলাক চলাই নিয়াত সুবিধাজনক হ'ব। গতিকে আমি আশা ৰাখিছোঁ যে এই FPC বা FPO গঠনৰ যোগেদি আমাৰ ক্ষুদ্ৰ উপান্তৰ কৃষকসকলক বিশেষকৈ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ যিসকল আছে তেওঁলোকক আমি আৰ্থিকভাৱে স্বাৱলম্বী কৰাত আমি সহায় কৰিব পাৰিম। COVID-19 তথা লকডাউনে সৃষ্টি কৰা অচলাৱস্থাৰ পৰা অসমৰ অৰ্থনীতিক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত? আৰু বহুতে সাম্প্ৰতিক পৰিস্থিতিক অসমৰ অৰ্থনৈতিক বিকাশৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা যুগুতোৱাৰ এটি সুযোগ বুলি মত প্ৰকাশ কৰিছে। তেন্তে কেনেধৰণৰ পৰিকল্পনা লোৱা উচিত বুলি আপুনি ভাবে ছাৰ? সাম্প্ৰতিক পৰিস্থিতিক অসমৰ অৰ্থনৈতিক বিকাশ আৰু সামগ্ৰিক উন্নয়নৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা যুগুতোৱা আৰু তাক কাৰ্যকৰী কৰাৰ এক উপযুক্ত সুযোগ বুলি বহুতে মত প্ৰকাশ কৰিছে। তেনে এক দীৰ্ঘম্যাদী পৰিকল্পনা কাৰ্যকৰী কৰিব পাৰি নে নোৱাৰি সেই আলোচনা পিছলৈ ৰাখি এই কথা ক'ব পাৰি যে তেনে এক পৰিকল্পনা যুগুতোৱাৰ কাৰণে ৰাজ্যখনৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশ সাঙুৰি এক সামগ্ৰিক ভিজন বা দূৰদৃষ্টিৰ প্ৰয়োজন। ব্যক্তিগতভাৱে উদাৰ মানৱীয় প্ৰমূল্যৰ সমাদৰ, প্ৰকৃতি আৰু পৰিৱেশৰ সংৰক্ষণ
আৰু এক বাস্তৱবাদী বিশ্ববিখ্যাৰ আধাৰত তেনে এক ভিজন গঢ়ি তুলিব পাৰি বুলি মই বিশ্বাস কৰোঁ। তেনে এক ভিজনৰ সৈতে সংগত এটা অৰ্থনৈতিক গাঁথনি গঢ় দিবলৈ আমাৰ সামাজিক সম্পৰ্ক, প্ৰাকৃতিক সম্পদ, অসমৰ মানুহৰ শিক্ষা, বৃত্তিগত অভিজ্ঞতা, প্ৰতিভাৰ ৰাপ আৰু কিছুমান সাধাৰণ চৰিত্ৰগত বৈশিষ্ট্যৰ কথাও মনত ৰাখিব লাগিব। মোৰ বোধেৰে যিহেতু অসমৰ ৮০%তকৈ অধিক মানুহ গাঁৱত বসবাস কৰে, এক সবল আৰু বহনক্ষম গ্ৰাম্য অৰ্থনীতি গঢ়িব লাগে, য'ত বিজ্ঞানসন্মত উন্নত পদ্ধতিৰে কৃষি আৰু পশুধনৰ উৎপাদন আৰু বিপণন বৃদ্ধি কৰিব পৰা যায়। প্ৰায় প্ৰতি ঘৰ মানুহৰ থকা ঘৰৰ লগতে থকা বাৰী বস্তিত শাক-পাচলি, ফল-মূল এনেকি বিভিন্ন ফুলৰ খেতি কৰি উপাৰ্জনৰ উৎস কৰি তোলাৰ চিন্তা গাঁওবাসী ৰাইজে কৰাৰ সময় সমাগত। পৰম্পৰাগত হস্তশিল্পজাত সামগ্ৰীৰ বজাৰৰ সৈতে সংযোগ সাধন আৰু কৃষিজাত সামগ্ৰীৰ ভিত্তিত লঘু উদ্যোগ স্থাপনৰ কথাও পদ্ধতিগতভাৱে চিন্তা কৰিব পাৰি। সৰ্বোপৰি আমাৰ গাঁৱৰ ৰাজহুৱা সম্পত্তিবোৰক সামাজিক উন্নয়নৰ বাবে অৰ্থনৈতিকভাৱে লাভজনক কৰি তোলা আৰু পৰম্পৰাগতভাৱে চলি থকা হাট আৰু বজাৰবোৰক উদ্ভাৱনী চিন্তাৰে নিৰাপদ আৰু আধুনিক কৰি গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। উদ্যোগ খণ্ডত পৰিৱেশ প্ৰদূষণ ন্যূনতম পৰ্যায়ত ৰাখিব পৰা আৰু নিয়োগৰ অধিক সুবিধা থকা সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰচেষ্টা চলাব লাগে। উদ্যোগ খণ্ডৰ উৎপাদনৰ এটা অংশই ৰাজ্যখনৰ ঘৰুৱা চাহিদা পূৰণ কৰি এক পৰ্যায়ৰ আত্মনিৰ্ভৰতা আনি দিব পাৰে আৰু আনটো অংশই অসমৰ অৰ্থনীতিক ভাৰত তথা বিশ্ব অৰ্থনীতিৰ সৈতে সাঙুৰ খোৱাত সহায় কৰিব পাৰে। সেৱা খণ্ডত শিক্ষা, স্বাস্থ্য আৰু পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে। শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বিকাশে মানুহক মানৱ সম্পদ গঠনত সহায় কৰি বহনক্ষম উন্নয়নৰ পথো প্ৰশস্ত কৰিব পাৰে। অৱশ্যে প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্য ভিত্তিক পৰ্যটনৰ বিকাশে যাতে আমাৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট নকৰে, তাৰ বাবে অতিশয় সাৱধান হোৱা প্ৰয়োজন। উচ্চ শিক্ষাৰে শিক্ষিত আৰু সৃজনী প্ৰতিভা থকা সকলৰ নিয়োজনৰ কাৰণে সেৱা খণ্ডত অনেক ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান গঢ়াৰ প্ৰচুৰ সম্ভাৱনা অসমত আছে। আধুনিক তথ্য আৰু যোগাযোগ প্ৰযুক্তি ভিত্তিক এনে বহু উদ্যোগৰ সুবিধাবোৰ হ'ল যে সেইবোৰত মূলধনী বিনিয়োগ তুলনামূলকভাৱে কম আৰু পৰিৱেশ প্ৰদূষণৰ সম্ভাৱনাও কম। বিভিন্ন সামাজিক বিষয়ত সচেতন শিক্ষিত লোকৰ বহিৰ প্ৰৱৰ্জন কিছু পৰিমাণে হ'লেও হ্ৰাস কৰি সেৱা খণ্ডৰ তেনে প্ৰতিষ্ঠানৰ বিকাশে এক সামাজিক প্ৰয়োজনো পূৰণ কৰে বুলি মই বিশ্বাস কৰোঁ। এনে এটা গাঁথনিৰ অৰ্থনৈতিক ব্যৱস্থাত মই প্ৰথমেই উল্লেখ কৰি অহা আদৰ্শ আৰু মূল্যবোধ অটুট ৰখা তথা সাধাৰণ মানুহৰ স্বাস্থ্য আৰু শিক্ষাৰ উন্নয়ন আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা সম্ভৱ। অসমৰ ৰাইজেই তেনে এটা ব্যৱস্থা গঢ়ি তোলাত আগভাগ ল'ব লাগিব। চৰকাৰৰ ভূমিকা হ'ব আন্তঃগাঁথনিগত প্ৰতিবন্ধক আঁতৰাই নিজৰ ৰাপ, ইচ্ছা, বুদ্ধি আৰু সামৰ্থ্য অনুসৰি এই খণ্ডসমূহত বিভিন্ন ধৰণে নিয়োজিত হোৱাৰ কাৰণে মানুহক উৎসাহিত কৰা। ক'ভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা নিবনুৱা সমস্যা তথা অৰ্থনৈতিক মন্দাৱস্থাক কিদৰে সুস্থিৰ দিশলৈ ঘূৰাই নিব পাৰি? এজন কৃষি বিজ্ঞানী হিচাপে আপোনাৰ পৰামৰ্শ আগবঢ়াব নেকি ছাৰ?
আমি কৃষি উৎপাদনশীলতা কৃষি ক্ষেত্ৰত অৰ্থাৎ প্ৰতি একক মাটিৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ ব্যৱস্থা আৰু আনহাতে এই ছদ্মবেশী নিবনুৱাসকলক এটা বুজন পৰিমাণত আমি কৃষি ক্ষেত্ৰৰ পৰা কৃষিৰ যিটো প্ৰাথমিক ক্ষেত্ৰৰ পৰা উলিয়াই আনি আমি ছেকেণ্ডাৰী এগ্ৰিকালচাৰ অৰ্থাৎ প্ৰচেছিং যিটো খাদ্য সংসাধন উদ্যোগ বা অন্যান্য কেঁচামাল ভিত্তিক কৃষিজাত কেঁচামাল ভিত্তিক যিবিলাক উদ্যোগক ব্যৱস্থা কৰিব পাৰোঁ আৰু তালৈ কেনেকৈ আমি তেওঁলোকক লৈ আহিব পাৰোঁ ইয়াৰ ব্যৱস্থা কৰিব লাগে। তো এই ক্ষেত্ৰত চৰকাৰ কৃষি বিশ্ববিদ্যালয় হওক বা নিবনুৱা যুৱক যুৱতীসকল তেওঁলোক নিজেই আমি নিজৰ ক্ষেত্ৰখনত অগ্ৰসৰ হ'ব লাগিব। আমাৰ যিখিনি শিক্ষিত যুৱক যুৱতীসকলে তেওঁলোকে কৃষিৰ প্ৰতি আগ্ৰহান্বিত নহয়, কিন্তু সেই যিটো মানসিকতা এই মানসিকতাৰ যদি পৰিৱৰ্তন আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লেতো কৃষি ক্ষেত্ৰৰ উন্নয়ন সম্ভৱ নহ'ব। কাৰণ আমাৰ যিটো ট্ৰেডিশ্যনেল যিটো কৃষি ব্যৱস্থা তাৰ পৰিৱৰ্তে অধিক উৎপাদনমুখী এটা মডাৰ্ণ আধুনিক কৃষি ব্যৱস্থালৈ যাব লাগিব, মেচিন নিৰ্ভৰ কৃষি ব্যৱস্থালৈকে আমি যাব লাগিব আৰু তেতিয়াহে কৃষি ক্ষেত্ৰখনৰ উন্নতি সম্ভৱ হয়। এতিয়া মূল কথাটো হ'ল কি যে এই নিবনুৱা যুৱক যুৱতীসকলক প্ৰাথমিক কৃষি উৎপাদন ব্যৱস্থাৰ পৰা কেনেকৈ আমি গৌণ কৃষি উৎপাদন ব্যৱস্থা বা ছেকেণ্ডাৰী ব্যৱস্থালৈকে আমি লৈ আহিব পাৰোঁ। এই ক্ষেত্ৰত আমি যিটো উদ্যমিতা বিকাশৰ কথা আজিকালি কোৱা হৈছে বা চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে এটা খুব ভাল ঘোষণা কৰিছে যে ভোকেল কৰিব লাগে, অৰ্থাৎ লোকেল ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দি আমি উৎপাদন ব্যৱস্থা আগবঢ়াই নিব লাগে। যে এই ক্ষেত্ৰত কিন্তু আমাৰ অসমত যথেষ্ট পৰিমাণে আমাৰ স্কোপ আছে। আনহাতে চৰকাৰীভাৱে মাইক্ৰ' ফাইনেন্সৰ জৰিয়তে বা অন্যান্য ষ্টাৰ্টআপ বা মেক ইন ইণ্ডিয়াৰ জৰিয়তে যিবিলাক আঁচনি ঘোষণা কৰা হৈছে এই আঁচনিবিলাক সম্পৰ্কেও তেওঁলোকক অৱগত বা তেওঁলোকে নিজে এই ক্ষেত্ৰত অগ্ৰসৰ হ'ব পাৰে। ধৰি লৈছোঁ যে আমি কৃষিত যিখিনি বস্তু ইনপুট লাগে, ইনপুট মানে সাৰ, পানী, বীজৰ ক্ষেত্ৰখনত আমি এতিয়ালৈকে স্বাৱলম্বী হ'ব পৰা নাই আৰু এখন বহল ক্ষেত্ৰ পৰি আছে যে বীজ উৎপাদনৰ ক্ষেত্ৰখন। বীজ উৎপাদনত আমাৰ নিবনুৱা যুৱক যুৱতীসকলক আমি ভাগ ল'ব দিব পাৰোঁ। তাৰোপৰি আমাৰ যিটো জলসিঞ্চন ব্যৱস্থাপনাটো এনেকুৱা যে আমি তাক এটা কৰ্পৰেশ্যনৰ অধীনত আনি জলসিঞ্চন ব্যৱস্থাপনাটো এটা ছেমি প্ৰাইভেটাইজ মোডত যদি নিব পাৰোঁ তেতিয়াহ'লে ধৰক উদাহৰণস্বৰূপে এনেকুৱা ধৰণে আমি ভাবিব পাৰোঁ যে 26,000খন গাঁৱত যদি 26,000টা পাম্প ছেট একোজন নিবনুৱা যুৱক যুৱতীৰ দ্বাৰা পৰিচালিত কৰা হয় আৰু তেওঁলোকে এটা মাচুলৰ বিনিময়ত যদি ইৰিগেশ্যন ব্যৱস্থাপনাটো কৰে আমাৰ 26,000জন যুৱক যুৱতীক আমি সংস্থাপন দিব পাৰোঁ। ASDM বিভিন্ন উদ্যমিতা বিকাশৰ এনেকুৱা ট্ৰেইনিং প্ৰগ্ৰেম বা কাৰ্যসূচী গ্ৰহণ কৰি আছে, তেওঁলোকেও এই ক্ষেত্ৰত মানে নিশ্চয় আমি তেওঁলোকক ইনভলভ কৰিব পাৰোঁ। যে সকলোৰে এটা সামূহিক প্ৰচেষ্টা, বিশ্ববিদ্যালয়, চৰকাৰী বিভাগ, তেনেকৈ উদ্যমিতা বিকাশৰ লগত জড়িত স্কিল ডেভেলপমেণ্ট মিছন আদি আটাইয়ে যদি আমি জড়িত হওঁ নিশ্চয় এই যুৱক যুৱতীসকলক এটা পথ আমি প্ৰদৰ্শন কৰিব পাৰিম। অসমৰ অৰ্থনীতিৰ উন্নতি সাধনৰ বাবে আমি কি দিশত আগুৱাই গ'লে সুফল লাভ কৰিম বুলি আপুনি ভাবে? নমস্কাৰ, মোৰ নাম জয়ন্ত শৰ্মা। মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ নিবাসী এজন প্ৰৱাসী অসমীয়া। COVID-19 অকল অসমৰ বা ভাৰতৰেই নহয়, গোটেই বিশ্বৰে অৰ্থনৈতিক অৱস্থাত এটা সাংঘাতিক ভাবিব নোৱাৰা ব্যাঘাত জন্মালে। গতানুগতিক অৰ্থনৈতিক কাম কাজক ব্যাঘাত জন্মাই হাজাৰজনক কৰ্মবিচ্যুত কৰিলে। এনে অৱস্থাত পৃথিৱীৰ সকলো প্ৰান্তৰ সকলো মানুহে এবাৰ হ'লেও ভাবিবলৈ বাধ্য হৈছে মানৱ সভ্যতাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা, অনাগত দিনৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ কথা। মই ভাবোঁ যে অসমৰ অৰ্থনৈতিক ব্যৱস্থা ইয়াৰ কোনো ব্যতিক্ৰম নহয়। কিন্তু এনে অৱস্থাৰ পৰা নিজকে আগুৱাই নিয়াৰ পথ সকলোৰে কাৰণে একেই নহ'ব, কাৰণ এই পথ নিৰ্ভৰ কৰিব কিছুমান প্ৰাথমিক কথাৰ ওপৰত, যেনে সাধাৰণ মানুহৰ মানসিক অৱস্থা, তেওঁলোকৰ উদ্যম বা নিজকে
এনেকুৱা পৰিস্থিতিত পেলাই পৰিস্থিতিৰ পৰা উলিয়াই নিবৰ কাৰণে কেতিয়াও হাৰ নমনা যুঁজ কৰি যাব পৰা এটা মনোবল বা এটা উদ্যম লগতে প্ৰয়োজন হ'ব বহুতো প্ৰযুক্তিবিদ্যা আৰু কৰ্মশৈলীৰ গতিকে মোৰ বিশ্বাস যে আমি বৰ্তমান অসমৰ এই পৰিস্থিতিৰ পৰা আগুৱাই যাবলৈ হ'লে দুটা দিশত বিশেষভাৱে গুৰুত্ব দিয়া উচিত সেয়া হ'ল অসমৰ মানৱ সম্পদৰ সামূহিক উন্নয়ন কৰা আৰু সাধাৰণ নাগৰিকৰ জীৱন ধাৰাৰ ৰূপান্তৰ ঘটাব পৰা এখন ডিজিটেল অসমৰ আঁচনি তৈয়াৰ কৰা এই দুইটা দিশেই এটা আনটোৰ পৰিপূৰক যিকোনো অৰ্থনৈতিক উন্নয়নৰ বাবে আমি মানৱ সম্পদক সৰ্বশ্ৰেষ্ঠ প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ অসমৰ অৰ্থনৈতিক যদি আমি মূলতঃ এটা কৃষিভিত্তিক অৰ্থনীতি বুলি ক'ব বিচাৰোঁ তেনেহ'লে অসমৰ মানৱ সম্পদৰ অধিকাংশই কৃষিৰ লগত জড়িত হ'ব লাগিছিল প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে কিন্তু প্ৰকৃততে অসমৰ কৃষিৰ ক্ষেত্ৰত তেনে নহয় বুলিয়ে মোৰ বিশ্বাস কৃষি বিজ্ঞান কৃষি প্ৰযুক্তি কৃষি সামগ্ৰী বিতৰণ সংৰক্ষণ ইত্যাদি বহুতো কাৰিকৰী বিষয়ৰ প্ৰতি উঠি অহা প্ৰজন্মক যদি আমি আকৰ্ষিত কৰিব পাৰোঁ স্কুলীয়া পাঠ্যক্ৰমত তেনে বিষয়ৰ সন্নিৱিষ্ট কৰি জনসাধাৰণৰ মাজত তেনে বিষয়ৰ প্ৰতি এটা উৎসাহ জগাব পাৰোঁ মই ভাবোঁ সেইটো আমাৰ কাৰণে বহুত উপযোগী হ'ব আৰু অসমৰ কৃষি পদ্ধতি বা কৃষি অৰ্থনীতিৰ বিকাশত যোগ দিব দ্বিতীয়তে মই ক'ব বিচাৰোঁ ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ কথা যিটো নেকি আমি আজি আমাৰ আগত যিটো টেকন'লজি আজি আমাৰ আগত বহুতো সম্ভাৱনাৰ পথ মুকলি কৰি দিছে ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ বিষয়ে বহুতেই কথা ক'ব পাৰি কিন্তু সেইখিনিলৈ মই এতিয়া নাযাওঁ বিশ্বৰ বহু দেশ আৰু বিভিন্ন প্ৰকল্প ইয়াৰ উপযোগিতাৰ বিষয়ে ইতিমধ্যে প্ৰমাণ কৰিছে এনে ৰূপান্তৰৰ প্ৰভাৱ অকল অনুশাসন ব্যৱস্থা বা প্ৰযুক্তিবিদ্যা বা প্ৰকল্পতে সীমিত নহয় ইয়াৰ প্ৰভাৱ জনসাধাৰণৰ গতানুগতিক জীৱনতো পৰিছে বা ৰূপান্তৰকাৰী প্ৰভাৱ পেলাইছে বুলি আমি দেখিবলৈ পাইছোঁ COVID-19ৰ বাবে হোৱা লকডাউনৰ সময়ত এনে ডিজিটেল মাধ্যমে ইয়াৰ গুৰুত্বটো আৰু ইয়াৰ সম্ভাৱনা অতি কম সময়তে আমাক উপলব্ধি কৰাৰ সুযোগ দিলে আজি অসমৰ কৃষি ব্যৱস্থা আৰু ইয়াৰ সৰ্বাংগীন অৰ্থনৈতিক কাম-কাজৰ উন্নতিৰ কাৰণে এনে ডিজিটেল ৰূপান্তৰ সম্ভৱ হ'ব পাৰে কিন্তু সম্ভৱ কৰিবৰ কাৰণে আমাক এটা সামূহিক পৰিকল্পনা আৰু এটা শক্তিশালী ডিজিটেল প্লেটফৰ্মৰ অতি প্ৰয়োজন বুলি মই ভাবোঁ ধন্যবাদ উত্তৰ পূৰ্বাঞ্চলখন বিভিন্ন থলুৱা শস্যৰে ভৰপূৰ অসমৰ যুৱ প্ৰজন্ম তথা কৃষকসকলে এনে খেতি কৰি স্বাৱলম্বী হ'ব পাৰিব নেকি আৰু দেশৰ অৰ্থনীতি টনকিয়াল কৰাত কিদৰে ভূমিকা গ্ৰহণ কৰিব এজন প্ৰগতিশীল কৃষক হিচাপে এই বিষয়ে আপুনি চমু আভাস দিব নেকি আমাক প্ৰকৃতিৰ লগত যেতিয়া আমি প্ৰাকৃতিকভাৱে কৃষি কাৰ্য কৰোঁ তেতিয়া আমি এটা ভাল খাদ্য উৎপাদন কৰিব পাৰোঁ হয়তো COVID-19 আমাক কৃষকবিলাকক এটা মেছেজ দিছে য'ত আমি আমাৰ থলুৱা যিবিলাক খাদ্য আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলখন আমাৰ অসমখন থলুৱা নিউট্ৰাচিউটিকেল বুলি যাক কোৱা যায় যাৰ ঔষধি গুণটো থাকে যাৰ নিউট্ৰিচনেল গুণো থাকে তেনেকুৱা শস্যবিলাক আমাৰ ইয়াত বহুত আছে আমাৰ শাকবিলাকৰ কথা কৈছোঁ আমাৰ যিবিলাক ল' ভলিউম আৰু হাই ভেলু ক্ৰপছ সেইখিনিক লৈ পেলাই আমি আগৰ পৰিকল্পনা কৰি যদি যাওঁ তেতিয়াহ'লে পষ্ট COVID-19 আমাৰ ৰাজ্যখনৰ যিসকল কৃষক আছে তেওঁলোকে বহুতো মানুহক ভাল খাদ্য খুৱাব পাৰিব আৰু নিজেও স্বাস্থ্যসন্মতভাৱে থাকিব পাৰিব ফিউচাৰ যিটো মই ৰাস্তা দেখিছোঁ এইটো আমাৰ ল' ভলিউম আৰু হাই ভেলু ক্ৰপছখিনি আমি খেতি কৰি কেনেকৈ আমি নেচাৰেল ফাৰ্মিং ইক'লজিকেল ফাৰ্মিং আমি যেনেকৈ স্প্ৰেড নৰ্থ ইষ্টৰ জৰিয়তে এতিয়া আমি ফুড ফৰেষ্টবিলাক সৃষ্টি কৰিছোঁ য়ং যিবিলাক ল'ৰা ছোৱালী আছে তাহাঁতক খেতিলৈ অনা দৰকাৰ আছে আমি গ্ৰীণ কমাণ্ডোজখিনি আমি জন্ম দিছোঁ গ্ৰীণ কমাণ্ডোজখিনি থ্ৰু এটা ছ'চিয়েল এণ্টাৰপ্ৰাইজ ক্ৰিয়েট কৰিছোঁ গোটেই মানুহখিনি কমিউনিটি এণ্টাৰপ্ৰাইজ ছ'চিয়েল এণ্টাৰপ্ৰাইজ কৰি আমাৰ থলুৱা খাদ্যবিলাক লৈ পেলাই যদি আমি অৰ্থনীতিটো আমি টনকিয়াল কৰোঁ এইটোৱে গোটেই বিশ্বৰ মানুহৰ কাৰণে এটা ভাল খাদ্য যোগান ধৰা আমি এটা ৰিজন হ'ব পাৰোঁ আমি সাউথ ইষ্ট এছিয়ান আৰু মেইনলেণ্ড ইণ্ডিয়াৰ মাজত থকা এখন ধুনীয়া ৰাজ্য সেউজীয়া ৰাজ্য আমাৰ ওচৰত যিমানখিনি সম্পদ আছে সেই সম্পদখিনি ভাল ব্যৱহাৰ কৰি পেলাই আমি যদি তাক বিশ্বমানৰ বজাৰলৈকে আমি লৈ যাওঁ তেতিয়া আমাৰ
যিটো আৰ্থিক আমাৰ যিটো স্বাৱলম্বিতা সেইটো আমাৰ আহিব। বহুতো ল'ৰা ছোৱালী এতিয়া ঘূৰি আহিছে, তেওঁলোকৰ মাৰ্কেটিঙৰ স্কিল আছে। সেই ল'ৰাখিনিক মাৰ্কেটিঙত আৰু যিখিনি গাঁৱত থাকি যোৱা ল'ৰা যি খেতি কৰি আছে, তেওঁলোকে থলুৱা যিবিলাক আমাৰ ক্ৰপ আছে, যেনেকৈ আমাৰ ঢেকীয়াৰ পৰা আদি কৰি মানিমুনিৰ পৰা আদি কৰি গোন কচুলৈকে, তো সেই তেনেকুৱা ধৰণৰ ক্ৰপবিলাক খেতি কৰি আমি ভাল খাদ্য গোটেই বিশ্বৰ বজাৰতে আমি যোগান ধৰিবলৈ এটা পৰিকল্পনা কৰা দৰকাৰ আছে। থলুৱা মানুহ, থলুৱা খাদ্য, থলুৱা অৰ্থনীতি, সেইটোহে ভৱিষ্যতৰ আমাৰ ডেভেলপমেণ্টৰ ৰাস্তা। এজন প্ৰগতিশীল কৃষক হিচাপে কৃষিখণ্ডত নতুনকৈ ক'ভিড-19ৰ পিছত সৃষ্টি হোৱা নিবনুৱা লোকসকলক কিদৰে স্বনিয়োজনত জড়িত কৰাব পাৰি বুলি আপুনি ভাবে? এতিয়া পষ্ট ক'ভিড যোনটো আমাৰ নিবনুৱা সমস্যাৰ এটা আমাৰ বিৰাট ডাঙৰ এটা চেলেঞ্জ এটা হ'ব, সেইটো হৈছে কি আমাৰ কেনেকৈ আমি সেই নিবনুৱাখিনিক কৰ্মদক্ষিতা কৰিব পাৰোঁ। আমি প্ৰথম মোৰ উপলব্ধি হৈছে কি আমি সিহঁতক ভালকৈ ট্ৰেইন কৰাব লাগিব। চ' আমি এটা দীৰ্ঘদিনীয়া পৰিকল্পনা এটা ল'ব লাগিব, য'ত আমি বেচেছ ৱাইজ আমি ল'ৰাখিনিক বিভিন্ন কৃষিত জড়িত কৰিবলৈ আমি তাক ট্ৰেইনিং দিয়াটো উচিত বুলি ভাবোঁ। আমাৰ প্ৰথম গুটি সংৰক্ষণৰ পৰা আদি কৰি খেতি কৰাৰ পৰা আদি কৰি মাৰ্কেটিঙলৈ, অকল খেতিটো কৰাই নহয়, তাৰ লগত অনুষংগিক বহুত বস্তু আমাৰ জড়িত হৈ আছে। যেনে কেনেকৈ আমি থলুৱা বীজখিনি আমি সুৰক্ষা কৰিব পাৰোঁ সিহঁতৰ পৰাই, কেনেকৈ এইখিনি আমাৰ খেতি কৰাব পাৰোঁ, খেতি কৰাই কেনেকৈ আমি সেইটো বিপণন ক্ষেত্ৰলৈ নিব পাৰোঁ। আমি গোটেই প্ৰক্ৰিয়াটোত যদি আমি কেইবাটাও ষ্টেক হোল্ডাৰ্ছত আমি সিহঁতক বিল্ড আপ কৰোঁ, তেতিয়া মই ভাবোঁ কি আমাৰ সেই নিবনুৱা সমস্যাটো কিছু পৰিমাণে হ্ৰাস হ'ব। আৰু দ্বিতীয়তে এতিয়া আমি প্ৰশিক্ষণ কেনেকৈ দিম, সেইটো এটা বিৰাট ডাঙৰ কথা। এদিন দুদিনৰ প্ৰশিক্ষণ দি কেতিয়াও নহ'ব। আমাৰ যোনবিলাক আজিকালি ছিষ্টেমত গঢ়ি উঠিছে, সেই এদিনতে কৃষক বনাই দিয়ে, সেইবিলাক বস্তু আমাৰ চেঞ্জ কৰাব লাগিব। আমাৰ দীৰ্ঘদিনীয়া পৰিকল্পনা এটা ল'ব লাগিব যে বিভিন্ন খেতিৰ সময়ত, যেনেকৈ ধৰক ধান লগোৱাৰ পৰা ধান কাটালৈ 3টা ষ্টেজত যদি আমি ভগাই লওঁ, সেনেকৈ ট্ৰেইনিংটো দিলে বেছি উপযোগী হ'ব বুলি মই ভাবোঁ। এই ক'ভিডৰ পিছৰ সময়ছোৱাত ধৰক আপোনাৰ পষ্ট ক'ভিড, এইটো এটা আমাৰ অসমৰ কাৰণে এটা বিৰাট সোণালী সময় হ'ব। কাৰণ আমি যদি এটা ইণ্ট্ৰিকেটেড এগ্ৰিকালচাৰ ভেলু চেইন ক্ৰিয়েট কৰিব পাৰোঁ, য'ত মাল্টি লেয়াৰ ষ্টেক হোল্ডাৰ্ছ কেপাচিটি বিল্ড আপ কৰিব পাৰোঁ, যেনেকৈ বেকৱাৰ্ড লিংকেজত কেনেকৈ গুটিৰ সাৰ, লোকেল পচন সাৰ, বায়'পেষ্টিচাইড, তাৰপিছত খেতি কৰাৰ পিছত ফৰৱাৰ্ড লিংকেজ, যেনেকৈ সেইখিনি পোষ্ট হাৰ্ভেষ্ট, যেনেকৈ এটা গ্ৰেডিং, পেকেজিং, ষ্ট'ৰিং গোটেইখিনি কৰি আমি ফৰৱাৰ্ড কৰি একদম মাৰ্কেটলৈকে নিব পাৰোঁ। যেনেকৈ আমাৰ ৰেষ্টুৰেণ্টছখিনিত, হোটেলখিনিত, হোষ্টেলত, মানুহৰ ঘৰে ঘৰে, আমাৰ ই-কমাৰ্চ ছাইটবিলাকত আমি আপলোড কৰি আমি যদি সেই কামখিনি কৰিব পাৰোঁ, তেতিয়া মই নিশ্চয় ভাবোঁ কি আমাৰ এটা বিৰাট ডাঙৰ বিপ্লৱ এটা আহিব।